নমস্কাৰ বন্ধুসকল, আজি আমি পঢ়িবলৈ লৈছোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। গতিকে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে। ৰাসায়নিক বিক্ৰিয়া যেনে সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, দ্বি-অপসাৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। আহক এতিয়া আমি চাওঁ সংযোজন বিক্ৰিয়া। যিবোৰ বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে। কি কৈছে বিক্ৰিয়াটোত যে বিক্ৰিয়ক পদাৰ্থ দুটা বা ততোধিক লগ লাগি এটাহে মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। ৰিয়েক্টেণ্ট দুটা বা তাতকৈ বেছি থাকিব, এইখিনি লগ লাগি এটাহে মাত্ৰ প্ৰডাক্ট উৎপন্ন কৰিব। তেনে বিক্ৰিয়াক কি বিক্ৰিয়া বুলি ক'ব? সংযোজন বিক্ৰিয়া। ঠিক আছে। ঠিক তেনেদৰে ইয়াত যদি চাওঁ কেলছিয়াম অক্সাইড আৰু পানী লগ লাগি কি উৎপন্ন কৰিছে? কেলছিয়াম হাইড্ৰক্সাইড। গতিকে ই এটা কি বিক্ৰিয়া? ই এটা হৈছে সংযোজন বিক্ৰিয়া। ঠিক আছে। ঠিক তেনেদৰে বিয়োজন বিক্ৰিয়া। যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বোলে। কি কৈছে যে যিবোৰ বিক্ৰিয়াত এটাহে মাত্ৰ বিক্ৰিয়ক পদাৰ্থ থাকিব আৰু সেই বিক্ৰিয়ক পদাৰ্থটো ভাঙি সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব। ঠিক আছে। ইয়াত যদি চাওঁ চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? চিলভাৰ আৰু ক্লৰিন উৎপন্ন কৰে। গতিকে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে। গতিকে ই এটা কি বিক্ৰিয়া হ'ব? ই এটা হ'ব বিয়োজন বিক্ৰিয়া। ঠিক আছে। এতিয়া আমি চাওঁ অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰে এটাই আনটোক অপসাৰিত কৰে নাইবা নিজকে প্ৰতিস্থাপিত কৰে তেনে বিক্ৰিয়াক অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে। কি কৈছে যে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰে এটাই আনটোক অপসাৰিত কৰিব বা নিজকে প্ৰতিস্থাপিত কৰিব তেনে বিক্ৰিয়াক কি বুলি ক'ব? অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হ'ব। এই বিক্ৰিয়াটোত যদি চাওঁ আমি জিংক মৌলটোৱে ছালফিউৰিক এচিডৰ যৌগটোৰ হাইড্ৰজেনক কি কৰিছে? অপসাৰিত কৰিছে। কৰি পেলাই জিংক হাইড্ৰজেনৰ জেগাত নিজকে প্ৰতিস্থাপিত কৰিছে। গতিকে কি উৎপন্ন হৈছে? জিংক ছালফেট আৰু হাইড্ৰজেন গেছ। গতিকে ই এটা কি বিক্ৰিয়া হ'ব? ই এটা অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হ'ব। ঠিক আছে। ইয়াৰ পিছত আছে দ্বি-অপসাৰণ বিক্ৰিয়া। যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াক দ্বি-অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। এই বিক্ৰিয়াটো অপসাৰণ বিক্ৰিয়াৰ সৈতে প্ৰায় একেই। অপসাৰণ বিক্ৰিয়াত কি হয়? এটাহে মাত্ৰ মৌলই অপসাৰিত কৰে, কিন্তু দ্বি-অপসাৰণ বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মৌলই দুয়োটাই উভয়কে অপসাৰিত কৰে। ইয়াত যদি আমি চাওঁ বেৰিয়াম ক্লৰাইডৰ বেৰিয়াম মৌলই কি কৰিছে? কপাৰ ছালফেটৰ কপাৰক অপসাৰিত কৰিছে। গতিকে বেৰিয়ামে কপাৰৰ অপসাৰিত কৰি বেৰিয়াম ছালফেট আৰু কপাৰে বেৰিয়ামক অপসাৰিত কৰি কপাৰ ক্লৰাইড গঠন কৰিছে। গতিকে এনেধৰণৰ দুটাকৈ অপসাৰণ বিক্ৰিয়া সংঘটিত হোৱা বিক্ৰিয়াবোৰক কি বুলি ক'ব? দ্বি-অপসাৰণ বিক্ৰিয়া। ঠিক আছে। তাৰপিছত যদি আমি চাওঁ আছে জাৰণ বিজাৰণ বিক্ৰিয়া। যিবোৰ বিক্ৰিয়াত অক্সিজেন পৰমাণু যোগ হয় তাক জাৰণ বিক্ৰিয়া আৰু
যিবোৰ বিক্ৰিয়াত অক্সিজেন পৰমাণু হেৰুৱাই তাক বিজাৰণ বিক্ৰিয়া বোলে। জাৰণ বিক্ৰিয়া কি? জাৰণ বিক্ৰিয়া হৈছে যিবোৰ বিক্ৰিয়াত অক্সিজেন পৰমাণু লগ লাগিব সেইবোৰে হ'ব কি? জাৰণ বিক্ৰিয়া। আৰু যিবোৰ বিক্ৰিয়াত অক্সিজেন পৰমাণু হেৰুৱাব সেইবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। ইয়াত যদি আমি চাওঁ কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড গঠন কৰিছে, গতিকে ইয়াত অক্সিজেন যোগ হৈছে, গতিকে ই হ'ব এটা কি? জাৰণ বিক্ৰিয়া। আৰু ইয়াত জিংক অক্সাইড কাৰ্বনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? জিংক প্লাছ কাৰ্বন মনক্সাইড, গতিকে ইয়াত জিংকে অক্সিজেন হেৰুৱাইছে, গতিকে ই এটা কি বিক্ৰিয়া হ'ব? বিজাৰণ বিক্ৰিয়া। ঠিক আছে। ইয়াৰ পিছত ৰেডক্স বিক্ৰিয়া। ৰেডক্স বিক্ৰিয়াক জাৰণ বিজাৰণ বিক্ৰিয়া বুলিও কোৱা হয়। গতিকে চাওঁ, যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া একেলগে সংঘটিত হয় সেইবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে। এনে কিছুমান বিক্ৰিয়া থাকে যিবোৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া একেলগে সংঘটিত হয়, সেইবোৰক কি বুলি কয়? জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কয়। ইয়াত যদি আমি চাওঁ কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গিভছ কপাৰ প্লাছ H2O। ইয়াত কি হৈছিলে? প্ৰথমতে কপাৰৰ লগত অক্সিজেন লগ লাগি আছিলে, যেতিয়া হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিছে কি হৈছে? কপাৰে অক্সিজেন হেৰুৱাইছে, হেৰুৱাই পেলাই হাইড্ৰজেনৰ লগত লগ লাগি অক্সিজেনে পানী অণু গঠন কৰিছে, গতিকে কপাৰে অক্সিজেন হেৰুৱাইছে, এইটো কি বিক্ৰিয়া হৈছে? বিজাৰণ বিক্ৰিয়া। আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে, ই হৈছে কি? জাৰণ বিক্ৰিয়া। গতিকে এটা বিক্ৰিয়াতে জাৰণ আৰু বিজাৰণ দুইটা একেলগে সংঘটিত হৈছে, গতিকে ই কি বিক্ৰিয়া হ'ব? ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া। ঠিক আছে। এতিয়া আমি যদি চাওঁ বিক্ৰিয়াৰ সমীকৰণ চাই পেলাই যদি আমাক বিক্ৰিয়া চিনাক্ত কৰিব দিয়ে তেতিয়াহ'লে আমি কেনেদৰে কৰিম? ইয়াত প্ৰথমটো বিক্ৰিয়া দি আছে যে বেৰিয়াম ক্লৰাইড প্লাছ কপাৰ ছালফেট গিভছ বেৰিয়াম ছালফেট প্লাছ কপাৰ ক্লৰাইড। গতিকে ইয়াত যদি আমি চাওঁ অপসৰণ বিক্ৰিয়াত দুবাৰকৈ সংঘটিত হৈছে। বেৰিয়াম ক্লৰাইডৰ লগত থকা বেৰিয়ামে কপাৰক অপসাৰিত কৰি বেৰিয়াম ছালফেট গঠন কৰিছে, আকৌ কপাৰে বেৰিয়ামক অপসাৰিত কৰি কপাৰ ক্লৰাইড গঠন কৰিছে, গতিকে এইটো কি বিক্ৰিয়া হ'ব? এইটো হ'ব দ্বি অপসৰণ বিক্ৰিয়া। ঠিক আছে। ইয়াত কি দিয়া আছে যে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? চিলভাৰ প্লাছ ক্লৰিন। গতিকে এইটো কি বিক্ৰিয়া হ'ব? যে এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি পেলাই কি উৎপন্ন হৈছে? সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, গতিকে এই বিক্ৰিয়াটো হ'ব বিয়োজন বিক্ৰিয়া। ঠিক আছে। তাৰপিছত যদি আমি চাওঁ ইয়াত কি হৈছে? কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গিভছ H2O প্লাছ কপাৰ। গতিকে প্ৰথমতে কপাৰৰ লগত অক্সিজেন আছিলে, তাৰপিছত কপাৰে অক্সিজেন হেৰুৱাই কি হৈছে? বিজাৰিত হৈছে আৰু হাইড্ৰজেন অক্সিজেন লাভ কৰি জাৰিত হৈছে, গতিকে এই বিক্ৰিয়াটোত জাৰণ আৰু বিজাৰণ একেলগে ঘটিছে, গতিকে ই কি বিক্ৰিয়া হ'ব? ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া। ঠিক আছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি আপোনালোকৰ কিবা প্ৰশ্ন সুধিবলগীয়া থাকে তেন্তে হ'লে কমেণ্ট কৰি সুধিব পাৰে।